মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ আছে মানুহৰ অন্তৰত। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা, সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ। তুমি কি কৰিছা সেইটো তাৎপৰ্যপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোঁ, তেতিয়া ধুমুহাৰ আগেয়ে আমাৰ নাওখন এৰি দিব লাগিব। মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গ বা পাতালত নাই, আছে মানুহৰ অন্তৰত। অহিংসা কেৱল ঋষি-মুনিৰ বাবেই নহয়, ই সৰ্বসাধাৰণৰ বাবেও। অহিংসা মানৱীয় ধৰ্ম আৰু হিংসা হৈছে পশু ধৰ্ম। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। সত্যক আন্ধাৰে ঢাকি ৰাখিব নোৱাৰে, সত্য সদায় জয়।